কি হল বাবা কোনে ৰেচন কাৰ্ডৰ নাম কাটা आधार कार्ड आधार नहीं है बोल के इसका रेशन कार्ड आई से तो ले सकता है। एकदम गजब का बात हुआ है। आप इस केस को टेकअप करो। यूआईडी से ऐसा काटना ठीक नहीं हुआ है। ইয়াৰ কি হৈছে ইয়াৰ জিএনচিত অপাৰেশ্যন হৈছে তিনিটা তেতিয়াৰ পৰা ইয়াক খোজকাঢ়িব নোৱাৰে মানে বহুত অসুবিধা আছে মই কিবা এটা পঠাই দিম মেডিকেলত লৈ আৰু এবাৰ দেখুৱাই ল'ব দেখুৱাই পেলাই যিমানখিনি পাৰোঁ ইয়াৰ ই অৰুণোদয় পাইছে অৰুণোদয় পাইছ মায়ে পাব তই ঠিক আছে খালি এতিয়া ইয়াক মই কি কৰিব পাৰো ৰেচন কাৰ্ডখন মই কৰাই দি আছো আৰু বাকী কিবা এটা মই অলপ পঠাই দিছো তহঁতৰ ঘৰটোৰ আছে নে নাই কি হল বাবা কোনে ৰেচন কাৰ্ডৰ নাম কাটা आधार कार्ड आधार नहीं है बोल के इसका रेशन कार्ड आई से तो ले सकता है। एकदम गजब का बात हुआ है। आप इस केस को टेकअप करो। यूआईडी से ऐसा काटना ठीक नहीं हुआ है। ইয়াৰ কি হৈছে ইয়াৰ জিএনচিত অপাৰেশ্যন হৈছে তিনিটা তেতিয়াৰ পৰা ইয়াক খোজকাঢ়িব নোৱাৰে মানে বহুত অসুবিধা আছে মই কিবা এটা পঠাই দিম মেডিকেলত লৈ আৰু এবাৰ দেখুৱাই ল'ব দেখুৱাই পেলাই যিমানখিনি পাৰোঁ ইয়াৰ ই অৰুণোদয় পাইছে অৰুণোদয় পাইছ মায়ে পাব তই ঠিক আছে খালি এতিয়া ইয়াক মই কি কৰিব পাৰো ৰেচন কাৰ্ডখন মই কৰাই দি আছো আৰু বাকী কিবা এটা মই অলপ পঠাই দিছো তহঁতৰ ঘৰটোৰ আছে নে নাই